সকলোৱে চাগে ভালে আছে। আজি আকৌ ভাবিলোঁ ভিডিঅ' এটা প্ৰস্তুত কৰোঁ, খবৰ জনাব সকলোৱে কেনে আছে। মোৰতো ডিপিখন দেখিছে, ডিপিত মোৰ হনুমন্তৰ ফটো থাকে, যিটো ইউটিউবৰ ডিপি হয়। ডিপিত হনুমন্তৰ ফটো দিয়া আছে, সেইটোৰ পৰা হয়তো অনুমান কৰিব পাৰিছে মই হনুমানৰ ভক্ত। কিন্তু হনুমানৰ ভক্ত মই 21 চনত হৈছোঁ। তাৰ আগত 2009 চনৰ ছেপ্টেম্বৰৰ পৰা মই শিৱ বাবাৰ ভক্ত হৈছিলোঁ, আৰু তাৰ আগত মই কৃষ্ণৰ ভক্ত আছিলোঁ। এতিয়া প্ৰতিজনৰে ভক্ত, তেওঁলোকক বহুত ভক্তি কৰোঁ, আৰু তেওঁলোকৰ কৃপাত বা তেওঁলোকৰ আশীৰ্বাদত হয়তো যিখিনি আগুৱাই গৈছোঁ, যিখিনি কৰিব পাৰিছোঁ, সেইখিনি তেওঁলোকৰ সকলোৰে কৃপাতে হৈ আছে। প্ৰথম আছিলোঁ কৃষ্ণৰ ভক্ত। তেতিয়া কিন্তু আমি যিহেতু পূজা পাতল নকৰোঁ বা পূজা পাতল নামানিছিলে, মই যেতিয়া সৰু আছিলোঁ ঘৰত, তেতিয়া পঢ়ি থকাৰ দিনত সৰস্বতী পূজা, দুৰ্গা পূজা গৈছিলোঁ, কিন্তু সেৱা কৰা নাছিলোঁ কোনোদিন। যাব দিয়ে, কিন্তু সেৱা কৰা নাছিলোঁ তেতিয়া পূজা যিহেতু নকৰিছিলে। আৰু শিৱৰাত্ৰি বুলি ক'লে শিৱৰাত্ৰিত গৈয়ে পোৱা নাছিলোঁ যেতিয়া ছোৱালী আছিলোঁ। তাৰপাছত কৃষ্ণৰ ভক্ত সৰুতে অকল শ্ৰীকৃষ্ণক মানে তেওঁকেই পূজা কৰোঁ, তেওঁকেই মানো। কিন্তু সেই সময়ত অকণমান তেওঁৰ ওপৰতো কেতিয়াবা আক্ষেপ আছিলে। যেতিয়া মোৰ মাৰ মৃত্যু হৈছিল, অকস্মাত বৰষুণ দিছিলে আৰু সন্ধিয়া সময়ত দেখা নাপায়, তেওঁ পিছল খাই খুব জোৰে কষ্ট পাইছিল, আৰু এদিনৰ পিছত মৃত্যু হৈছিল। আৰু 4 বছৰৰ পিছত মোৰ দেউতাৰ মৃত্যু হৈছিল, য'ত চুগাৰ নীল হৈ তেওঁৰ মৃত্যু হৈছিল। আৰু মানে 16 বছৰ পৰা 20 বছৰৰ ভিতৰত মাৰ মৃত্যু, দেউতাৰ মৃত্যুৰ লগতে মোৰ বিয়া হৈছিলে। আৰু মানুহজনকো মই খুব বেছি 5 মিনিট দেখা পাইছিলোঁ, কোনো মাতি পোৱা নাছিলোঁ। তেওঁৰ লগত তেনেকৈ মই বিবাহপাশত আবদ্ধ হ'লোঁ। আৰু এতিয়া কিন্তু এজন মানে কি ক'ম, মোক পত্নীৰ স্থানতকৈ মোক ল'ৰা ছোৱালীক যেনেকৈ মৰম চেনেহে ৰাখিছে, মোকো ৰাখিছে, তেনেকৈ তেওঁ খুব দায়িত্ব সহকাৰে মৰমেৰে তেওঁ মোক ৰাখিছে বৰ্তমানলৈকে। তাৰপিছত 2009 চনত তেতিয়া শ্ৰীকৃষ্ণৰ ওপৰত মোৰ তেওঁক যে ভক্তি কৰোঁ, তেতিয়া মোৰ অকণমান আক্ষেপ থাকে মনত। প্ৰভু সকলোৰে মাক আছে, দেউতাক আছে, আমাকনো কিয় এনেকুৱা কৰিলা, এটা মনত থাকে। কিন্তু এতিয়া নাই তেওঁলোকৰ ওপৰত। হয়তো সেইখিনিৰ কাৰণে হয়তো বহুত মানসিকভাৱে শক্তিশালী হ'লোঁ এতিয়া। তাৰপিছত 2009 চনত মোৰ মানুহজন অসুস্থ হৈছিলে, নকওঁ বাৰু, অলপ অসুস্থতাৰ বাবে তেওঁ যিহেতু চাকৰিটো জইন কৰিব পৰা নাছিলে 4-5 মাহ। সেই সময়ত এজন হৰিদ্বাৰৰ বাবা, যিহেতু এতিয়া আমি বাবা বুলি ক'লে ভয় কৰোঁ, তেওঁলোক আহিলে। কিন্তু সেই সময়ত সেই 9 চনত সেই বাবাজন আহিছিলে হৰিদ্বাৰৰ। সেই বাবাজন আহি মানে তেওঁ আমাৰ ঘৰত আহি যেতিয়া ভৰি দিছিল, ভৰি দি তেওঁ আমাৰ গোটেই সমস্যা, মানে বহু সমস্যা তেওঁ কৈছিলে কি হৈ আছিলে, সম্পূৰ্ণ মানে তেওঁ ভৰি থৈয়ে কৈছিলে। আৰু সেই সময়ত মানে তেওঁ কিছু আমাক বিধান দিছিলে, আৰু সেই বিধান তেওঁ কৈছিলে যে এইখিনি আৰু 4 মাহৰ ভিতৰত আপোনালোকক সম্পূৰ্ণ
এই যিমান সমস্যা আছে, মানুহজনৰ শাৰীৰিক অসুস্থতা আছে, সকলোৰ পৰা মুক্ত হ'ব। কিন্তু শিৱ বাবাক মানে কেতিয়াও এৰিব নালাগে। তেওঁ সদায় মনত ৰাখি সদায় মানে ভৱিষ্যতত আগুৱাই যাব দিছিলে। আৰু সেই তেতিয়াৰ পৰাই মই সম্পূৰ্ণ বিশ্বাস কৰিলোঁ। আৰু তেওঁ যিখিনি ক'লে সেইখিনি হুবহু মানে আমাৰ লগত মিলি গ'ল। তাৰ পাছত মানুহজন সুস্থ হৈ বৰ্তমানটো কৰ্ম কৰি আছে চাকৰিত। তেতিয়াৰ পৰা শিৱ বাবাৰ ভক্ত হ'লোঁ। আৰু যদি মই 21 চনৰ কথা কওঁ, 21 চনতো হয়তো মানুহে আমাক মানে অকলশৰীয়া কৰি দিছিল এফালৰ পৰা চাবলৈ গ'লে। সেই সময়টোতো মানসিকভাৱে বহুত ভাগি পৰিছিলোঁ। আৰু সেই ভাগি পৰা সময়ত 2টা সন্তানে মোক ছাপোৰ্ট দিছিলে। সেই সময়ত ভগৱানৰ মন্ত্ৰ জপ কৰোঁ, ভগৱানৰ ধ্যান কৰোঁ। আৰু মানুহজনী মানসিকভাৱে শক্তিশালী হ'বৰ কাৰণে তেনেকেই কৰিছিলোঁ। আৰু লগতে ইউটিউবত এটা চেনেল আছিল। সেই চেনেলটোৱে ভাৰতৰ যিসকলে হনুমান ভক্তি কৰে তেওঁলোকে কেনেকৈ বিভিন্ন সময়ত হনুমন্তৰ পৰা সহায় পাইছে, তেওঁক আৰাধনা কৰি, হনুমান চালিচা পাঠ কৰি। তেনেকৈ মই সেই চেনেলটো আপলোড হৈছিলোঁ। আৰু ভাৰতৰে নহয়, ভাৰতৰ বাহিৰতো যিসকল ভাৰতৰ মানুহ আছে তেওঁলোকেও হনুমানক ভক্তি কৰে। সেই ভক্তি কৰি যিসকলে প্ৰমাণ সহকাৰে পাইছে তেওঁলোকে সেই চেনেলটোত লাইভ আহিছিল। আৰু লাইভ আহি তেওঁলোকে নিজৰ গোটেই জীৱনৰ সকলো কৈছিলে প্ৰমাণ সহকাৰে। আৰু সেই সময়তে মই লাহে লাহে সেই চেনেলটো চাই লাহে লাহে মই হনুমানৰ আৰাধনা কৰিবলৈ ল'লোঁ, হনুমান চালিচা পাঠ কৰিব ল'লোঁ। আৰু লগতে যিটো বাগেশ্বৰ ধাম গুৰু আছে, সেই গুৰুৰ প্ৰতিও আপলোড হৈছিলোঁ। তেওঁৰ যি হনুমান, তেওঁ ৰামৰ ভক্ত, হনুমানৰ ভক্ত, সেয়া তেওঁৰ প্ৰতিও যি হনুমানৰ তেওঁৰ প্ৰচাৰ কৰি আছে, সেই তাতো আপলোড হৈ মই 21 চনৰ পৰা হনুমানৰ প্ৰতি বহুত মানে তেওঁক ভক্তি কৰোঁ, ৰামক ধ্যান কৰোঁ। আৰু পাৰিলে শনিবাৰ মঙলবাৰত হনুমান মন্দিৰ যাবলৈ চেষ্টা কৰোঁ, নোৱাৰিলে ঘৰত হ'লেও কৰোঁ, হনুমান চালিচা পাঠ কৰোঁ। আৰু যেনেকৈ পাৰোঁ কেতিয়াবা মন গ'লে 11 বাৰো কৰোঁ, কেতিয়াবা কেইবাদিনো ধৰি সংকল্প হিচাপেও কৰিছোঁ বাৰু তেনেকৈ। কিন্তু সেইটো অকণমান সময়ৰ প্ৰয়োজন হয়, কিছু নিয়ম নীতিৰ কথা থাকে। গতিকে আৰু এতিয়াও পাৰিলে মই সদায়ে যেতিয়া ভগৱানক বন্তি জ্বলাওঁ সেই সময়ত মই চালিচা পাঠ কৰিব সদায় চেষ্টা কৰোঁ। মানে পাৰিলে, কেতিয়াবা নোৱাৰিলে বেলেগ কথা, কাম বন থাকিলে। তেনেকৈ মই এতিয়া হনুমানক ভক্তি কৰোঁ। হনুমান চালিচা মুখস্থ কৰিলোঁ। আজি 21 চনৰ পৰা 22 চনৰ ভিতৰত মুখস্থ কৰি এতিয়া নোচোৱাকৈও গাব পাৰোঁ। খুব বেছি 2 মিনিট 3 মিনিট সময় লাগে হনুমান চালিচা পাঠ কৰিলে। মুখস্থ কৰি গালেও খুব কম সময়ত হয়। গতিকে চেষ্টা কৰি আছোঁ। আৰু মই বিভিন্ন সময়ত ফলো পাইছোঁ। এবাৰ সন্ধিয়া সময়ত মই ঘৰত সোমাইছিলোঁ। সেই সময়ত মই এটা সাপ গছকিছিলোঁ আন্ধাৰত, ইনভাৰ্টাৰ বন্ধ কৰি থৈ গৈছিলোঁ। আৰু সাপডাল গছক মাৰি দিলোঁ। তাৰপিছত মোৰ যেতিয়া বিজল অনুভৱ কৰিলোঁ, ভৰি অঁতৰাই দিলোঁ। অঁতৰাই দিয়াৰ পিছত দেখিলোঁ এডাল সাপ মানে ঘৰৰ ভিতৰত সোমাই আছিলে আন্ধাৰত। কিন্তু তেওঁ একো নকৰিলে, গুচি গ'ল। আৰু বহুত ঘটনা আছে। এবাৰ ল'ৰাটো মোৰ বাথৰুমৰ ওপৰৰ পৰা এখন ডাঙৰ কাঠ পৰি চুলি এডালৰ পৰা বাচিছে। তেওঁ কুমুদ ভাগি গ'ল, কিন্তু ল'ৰাটো বাচি গ'ল। মানে চুলি এডালৰ পৰা, মানে অকণমান ইফাল সিফাল হোৱা হ'লে বহুত ডাঙৰ ঘটনা হ'লহেঁতেন। আৰু এটা এনেকৈ আৰু আছে ঘটনা। সেইদিনা আৰু এদিন হৈছে 3 মাহমানৰ আগত এখন গাড়ী মোৰ এনেকৈ গ'ল। মই পিছত ভাবিলোঁ যে মই ৰক্ষা পৰিলোঁ। তাৰ কিন্তু ঘৰত আহিলোঁ। আহি পেলাই তাৰ আধা ঘণ্টাৰ পিছত এটা কুকুৰ দৌৰি দৌৰি আহিছে। আহি মোৰ গেটৰ মুখত ইমান আতাহ ফালি চিঞৰিছে, চিঞৰি বাগৰি গাৰ পৰা তেজ পৰিছে। তাক এখন গাড়ীয়ে খুন্দিয়াই থৈ গৈছে। গতিকে মোৰ গলিৰ ভিতৰত হয়,
গতিকে তথাপিও সি ৰাস্তাৰ পৰা দৌৰি আহি মোৰ গেটৰ মুখত আটাহ ফালি ফালি চিঞৰিছে, গোটেই তেজ পৰি গৈছে কুকুৰটোৰ গাৰ পৰা। তেতিয়া মই ভাবিলোঁ যে ভগৱানে হয়তো মোক বচালে, সেই কুকুৰটোৱে হয়তো গাত পাতি ল'লে মোৰ বিপদটো। আৰু বহুত আছে, মানে এনেকৈতো ভিডিঅ' সহকাৰে কোৱা সহজ নহয়। গতিকে আজি মই অকণমান বৰ্তমান শ্ৰীকৃষ্ণ, শিৱ বাবা আৰু হনুমান, গণেশ বাবা সকলোৱে মোৰ থাপনাত থাকে। সকলোকে মই সেৱা কৰোঁ যেনেকৈ পাৰোঁ। সদায় মই সেৱা কৰিলে কওঁ যে যেনেকৈ কৰিব লাগে মই পৰাই নাই, মাত্ৰ বন্তি গছ জ্বলাওঁ। আৰু যিহেতু আমি সাংসাৰিক মানুহ, কামৰ মাজত অকণমান কৰোঁ ভগৱানৰ কাম, গতিকে সদায়ে কওঁ সেইটো। আৰু আজি ভাবিলোঁ অকণমান ভিডিঅ' প্ৰস্তুত কৰি, মই যিহেতু হনুমানৰ ডিপিখন দি থোৱা আছে, সকলোৱে জানিব পাৰিব। আৰু যিহেতু মই ভগৱানৰ চৰ্টি বনাই থাকোঁ, হিন্দীত হওক অসমীয়াত হওক, তাৰ মাজত গানো বনাই আছোঁ বাৰু, দুটা এটা বনাওঁ কোনোবাই ভাল পায় বুলি। আৰু এনেকৈ সদায় আগুৱাই যাবলৈ সহায় কৰি যাব। আৰু আপোনালোকৰ সহায় পালে মই আগবাঢ়ি যাবলৈ সুবিধা পাম। আৰু অকণমান মোৰ নিজৰ কথা ক'লোঁ, গতিকে ক'লোঁ আৰু মনতে আছিলে। গতিকে চেনেলটোকো আপোনালোকে সহায় কৰি যাব। আৰু এনেকৈ ক'বলৈ পালে ভাল পাওঁ, যিহেতু আজিকালি মানে কথা পতা মানুহেই নাথাকে। গতিকে এনেকৈয়ে ক'লোঁ। আৰু মোৰ ভিডিঅ'টো থাকিও গ'ল ভৱিষ্যতৰ কাৰণে। গতিকে আজিলৈ আহিলোঁ।